हेलो बंधुगण नमस्कार मोर अन्य এটা ভিডিও তো আজি মই লৈ আহিছো লোকেল চিকেন বয়েল এন্ড কিমজি কিছুমানে চিনা কবি বুলি কয় ঠিক আছে তো ফার্স্ট টাইম মই মাংসখিনি মেৰিনেট কৰি লম যত মই আদা নহৰু ধনিয়া এনেকে মিক্সাৰ খানি থোৱা আছিল এনেকে তাৰ পিছত মই কুকাৰত মাংসখিনি বহাই দিলো বহাৰ পিছত এনেকে আপুনি 10 মিনিট যাব দিব লাগিব হ'ব দিব লাগিব ঠিক আছে আৰু মই যি যি দিব লাগে আপোনাক মই দেখাই থাকিম আপোনালোকে চাই থাকক ভিডিওটো স্কিপ নকৰিলে ঠিক আছে তো মই আলু কাটি থোৱা আছিল আলু দি লৈছো ঠিক আছে তো এনেকে আলু দিয়াৰ পিছত মিনিমাম আপুনি 10 মিনিট যাব দিব লাগিব ঠিক আছে এনেকে যোৱাৰ পিছত তো মই এনেকে পিয়াজৰ পাত পিয়াজ আৰু তাৰ পিছত জলকীয়া কাটি থোৱা আছিল এখিনি মই দি লম ঠিক আছে এখিনি দি লৈছো এতিয়া रुको जरा আপোনালোকে सबर करो পুৰা ফুল স্কিপ নকৰালৈকে ঠিক আছে মই সুবিধাত আপোনালোকক দেখাইছো বইল চিকেন কেনেকৈ বনাব লাগে আৰু ইয়াত মই কোনো মছলা তেল ইউজ কৰা নাই আপোনালোকে নিশ্চয় দেখিব পাৰিছে এনেকে 10 মিনিট যোৱাৰ পিছত কালাৰটো এনেকুৱা আপুনি দেখিব পাৰিব তো ঠিক আছে এতিয়া মই পানী দিয়াৰ আগত ঠিক আছে এটো চিনাগবি বুলি যে কয় হেটো মই দিলম ঠিক আছে আপোনালোকে চাই থাকক পুৰা ভিডিওটো স্কিপ নকৰালৈকে তো মই এখিনি পানী দিয়াৰ আগতে মই এখিনি দিললো ঠিক আছে অকমান 5 মিনিট যোৱাৰ পিছত তো ঠিক আছে 5 মিনিট হ'ব দিব লাগিব এনেকে দিয়াৰ পিছত কালাৰটো এনেকুৱা দেখিব ঠিক আছে তেতিয়া আপুনি মাংস অনুযায়ী আপুনি পানী দি দিব তো মই মাংস অনুযায়ী মই 2 গ্লাস পানী দি দিছো ঠিক আছে এনেকে পানী দি দিলো তাৰ পিছত এতিয়া মই প্ৰেছাৰ কুকাৰ ঢাকনা মাৰি দিম ঠিক আছে এনেকে ঢাকনা মাৰি দিছো ঢাকনা যাৱাৰ পিছত মিনিমাম 10-15 মিনিট পিছত এনেকে সিটি আহিছে সিটি মিনিমাম 7টা মান দি দিছো কাৰণ তেতিয়া মাংসটো খিজাত মোৰ সহায় হ'ব আপুনি খাবলৈ ভাল পাব তো এনেকে হৈ গল অলপ পিছত মই এনেকে প্ৰেছাৰ কুকাৰ ঢাকনা খুলি দিলো ঠিক আছে ঢাকনা খোলাৰ পিছত কেৰাটো অকমান গৰম কৰি লৈছো গৰম কৰাৰ পিছত কেৰাত ঢালি দি লৈছো ঠিক আছে এনেকে ঢালাৰ পিছত এটা মাংস অলমোস্ট ৰেডি তো এনেকে হোৱাৰ পিছত আকৌ 10 মিনিট বনালে হৈ যাব ঠিক আছে মই অকমান নিমু আটি দিছো ঠিক আছে তো আপোনালোকে চাই থাকক আৰু মই যি আদা নহৰু ধনিয়াৰ পাত খানি থোৱা আছিল তো সেইখিনি মই দি লৈছো ঠিক আছে এনেকে দিয়াৰ পিছত মানে হৈ গৈছে ৰেডি এতিয়া মই লাষ্টৰ অকমান বাকি আছে আৰু আলু কেইটামান মই ভাঙি দি লৈছো আপোনালোকক দেখাইছো কাৰণ গ্ৰেভি হোৱাত সহায় হ'ব আৰু সেইঘৰ মই ধনিয়া অকণ দি লৈছো চেণ্টুৰ কাৰণে তো মাংস ৰেডি হৈ গ'ল তো কি ধুনীয়া চেন আহিছে আপোনালোকে এনেকৈ ট্ৰাই কৰিব আৰু ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব আৰু কমেণ্ট এটা কৰি দিব পাৰিলে ভিডিঅ'টো লাইক এটা কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত নেক্সট ভিডিঅ'লৈ লগ পাম তো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আজিলৈ বাই বাই